তো আজিৰ ভিডিঅ'টো স্পেচিয়েলি হ'বলৈ গৈছে যিসকলৰ ৰেচন কাৰ্ড নাই, অৰুণোদয় আঁচনি নাই আৰু বহুতো এনেকুৱা খেতিয়ক আছে যিয়ে নেকি খেতি কৰি আছে কিন্তু তেওঁলোকে এতিয়াও PM কিষাণ আঁচনিটো পোৱা নাই। গতিকে ৰেচন কাৰ্ড পাবলৈ হ'লে আপোনালোকে এতিয়া কি কৰিব লাগিব, অৰুণোদয় আঁচনি পাবলৈ হ'লে আপোনালোকে এতিয়া কি কৰিব লাগিব, ফৰ্ম ক'ত জমা দিব লাগিব, কি নথিপত্ৰ লাগিব, আগৰ নিয়মবোৰে আছেনে এতিয়া বেলেগ নিয়ম চেঞ্জ হৈছে আৰু আপোনালোকে যেতিয়া PM কিষাণ পাবলৈ হ'লে এতিয়া নিজৰ নামত মাটি লাগে কিন্তু আপুনি বেলেগৰ মাটিত খেতি কৰি আছে, বেলেগৰ মাটিত খেতি কৰিলেও আপুনি এতিয়া PM কিষাণ আঁচনি পাবলৈ সক্ষম হ'ব। গতিকে আজিৰ ভিডিঅ'টো আপুনি সম্পূৰ্ণ শেষলৈ চালে গোটেইখিনি বুজি পাব। ষ্টেপ বাই ষ্টেপ মই আপোনালোকক গোটেইখিনি আজি ডিটেইলছত বুজাই দিম। ৰেচন কাৰ্ড কেনেকৈ পাব, অৰুণোদয় আঁচনি কেনেকৈ পাব আৰু PM কিষাণ আঁচনি কেনেকৈ পাব। যদি আপোনালোকৰ নামত মাটিও নাই তথাপিও আপোনালোকে এই আঁচনিটো পাবলৈ সক্ষম হ'ব। তো নমস্কাৰ, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজিৰ অন্য এটা নতুন ভিডিঅ'লৈ। অন্য দিনাৰ নিচিনাকৈ আজিও লৈ আহিছোঁ মই আপোনালোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'। তো আজিৰ ভিডিঅ'টো আপুনি সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো বলক বেছি দেৰি নকৰি ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। তো এতিয়া আহোঁ প্ৰথম কথালৈ। আপোনালোকে অৰুণোদয় আঁচনি পাবলৈ হ'লে কিছুমান আপোনালোকক নথিপত্ৰ লাগিব। সেই নথিপত্ৰসমূহ মই আপোনালোকক এতিয়া কৈ আছোঁ। প্ৰথমতে আপোনালোকক লাগিব ৰেচন কাৰ্ড, তাৰপিছত লাগিব আপোনালোকৰ আধাৰ কাৰ্ড, তাৰপিছত লাগিব পান কাৰ্ড, ভোটাৰ ID আৰু বেংক একাউণ্ট। তো ফটো এখন লাগিব আৰু এইখিনি নথিপত্ৰ হ'লে আপোনালোকে অৰুণোদয় আঁচনি পাবলৈ সক্ষম হ'ব। তো এই নথিপত্ৰখিনি ক'ত জমা দিব লাগে সেইটো কৈ আছোঁ। প্ৰথমতে মই আপোনালোকক কওঁ, আপোনালোকৰ যদি ৰেচন কাৰ্ড নাই আপোনালোকে মোৰ আগৰ ভিডিঅ'টো চাব। ৰেচন কাৰ্ড কেনেকৈ এপ্লাই কৰিব লাগে বা কেনেকৈ ৰেচন কাৰ্ড পাব সেইটো তাত দিয়া আছে। তো এতিয়া মই আপোনালোকক ক'ম, ৰেচন কাৰ্ডখন হৈ যোৱাৰ পিছত আপোনালোকৰ কাৰণে এতিয়া কি কৰিছে চৰকাৰে, প্ৰত্যেক সমষ্টিতে আপোনালোকৰ কাৰণে এটা কি হ'ব, অৰুণোদয় আঁচনি সহায়ক হিচাপে নিযুক্তি কৰা হৈছে। আৰু যোৱা ভিডিঅ'ত মই আপোনালোকক কৈছিলোঁ 4-5টামান মই আপোনালোকৰ নম্বৰ শ্বেয়াৰ কৰিছিলোঁ য'ত নেকি এতিয়া অৰুণোদয় আঁচনি সহায়ক হিচাপে তেওঁলোকক নিযুক্তি প্ৰদান কৰা হৈছে। এতিয়ালৈকে অসমত প্ৰত্যেকটো সমষ্টিতে অৰুণোদয় আঁচনি সহায়ক নিযুক্তি প্ৰদান কৰা হোৱা নাই। কেইবাটাও সমষ্টিত এতিয়াও বাকী আছে য'ত নেকি অৰুণোদয় আঁচনি সহায়ক এতিয়াও নিযুক্তি প্ৰদান কৰা হোৱা নাই। গতিকে যেতিয়া এই অসমৰ গোটেইখিনি সমষ্টিতে অৰুণোদয় আঁচনি সহায়ক নিযুক্তি প্ৰদান কৰা হ'ব, আপোনালোকক মই নম্বৰটো শ্বেয়াৰ কৰি দিম। আৰু তাৰ আগতে আপোনালোকে এইখিনি নথিপত্ৰ কি কৰিব লাগিব, সংগ্ৰহ কৰিব লাগিব বা জেৰক্স কৰি থ'ব লাগিব। এইখিনি হোৱাৰ পিছত আপোনালোকে সেই যিটো আপোনালোকৰ অৰুণোদয় আঁচনি সহায়ক আছে তেওঁক আপোনালোকে যোগাযোগ কৰিব। আপোনালোকে ফোন কৰিব পাৰিব বা আপোনালোকে গৈ অফিচত লগ কৰিব পাৰিব। আৰু আপোনালোকে যেতিয়া এই অভিযোগটো দিব, আপোনাৰ ৰেচন কাৰ্ড আছে, আপুনি অৰুণোদয় আঁচনি পাব লাগে, আপোনাৰ ইনকাম 1.5 লাখ বা 1 লাখতকৈ কম, আপোনালোকে যেতিয়া অভিযোগটো দিব তেতিয়া তেওঁলোকে কি কৰিব, ভেৰিফাই কৰিব বা তেওঁলোকে আপোনালোকৰ নিজৰ ঘৰত আহিব বা তেওঁলোকে কি কৰিব, গাঁওবুঢ়াক ফোন কৰি দিব যে এই মহিলাজনে অৰুণোদয় আঁচনি পোৱা নাই, প্ৰকৃততে এইজন আচল হিতাধিকাৰী হয়নে নহয়। তো তেওঁলোকে এতিয়া ভেৰিফাই কৰিব। তো এই ভেৰিফাই কৰাৰ ফলত কি হ'ব, প্ৰকৃত হিতাধিকাৰীসকল নিশ্চয় অৰুণোদয় আঁচনি পাবলৈ সক্ষম হ'ব। আৰু আপোনালোকে এইটোও অভিযোগ কৰিব পাৰিব যে কিছুমানৰ ঘৰত চাকৰিয়াল আছে, তেওঁলোকে অৰুণোদয় আঁচনি পাই আছে বা তেওঁলোকে অৰুণোদয় আঁচনি পাব নালাগে। সেইবিলাক অভিযোগো আপুনি এতিয়া দিব পাৰিব যে নেকি যিসকল মহিলাই এতিয়া অৰুণোদয় আঁচনি পাব লাগে তেওঁলোকে পাব আৰু যিসকল মহিলাই অৰুণোদয় আঁচনি পাব নালাগে তেওঁলোকৰ অৰুণোদয় আঁচনি লিষ্টৰ পৰা নাম্বাৰ কৰ্তন হ'ব। এতিয়া কথাটো হ'ল, যিটো অৰুণোদয় সহায়ক আছে সেই সহায়ক আপোনালোকে লগ কৰি পেলাই এতিয়া আপোনালোকে ফৰ্মবোৰ জমা দিব পাৰিব, অভিযোগ দিব পাৰিব। তো এতিয়া কথাটো হ'ল, আপুনি ফৰ্মবোৰ জমা দিয়াৰ আগত আপুনি এটা কাম কৰিব লাগিব, সেইটো হ'ল DBT। আপোনালোকে ফৰ্মবোৰ জমা দিয়াৰ পিছত আপোনালোকৰ যদি অৰুণোদয় আঁচনি এপ্ৰুভো হয় তথাপিও আপোনালোকে কি কৰিব নোৱাৰিব, অৰুণোদয় আঁচনি আপোনাৰ একাউণ্টত নোসোমাব। এতিয়া প্ৰথম কথাটো হ'ল, আপোনালোকে এতিয়া DBT লিংকটো চেক কৰিব লাগিব বা DBTটো লিংক কৰিব লাগিব। তো DBT লিংক কৰাৰ আগতে আপোনালোকে DBTটো চেক কৰিব লাগিব, কাৰণ বহুতৰে একাউণ্ট খোলাৰ লগে লগে DBT লিংক হৈ থাকে। তো আপোনালোকে প্ৰথমতে চেক কৰি ল'ব। অৰুণোদয় আঁচনিৰ DBT লিংক চেক কৰাৰ বাবে আপোনালোকৰ বাবে এতিয়া বহুত সুবিধা হৈ আছে। আপোনালোকে আপোনাৰ মোবাইলতে অৰুণোদয় আঁচনিৰ DBT লিংক চেক কৰিব পাৰিব। কেনেকৈ চেক কৰিব পাৰিব সেইটো আপুনি 1 মিনিট সময় দিয়ক। 1 মিনিট পিছত মই আপোনালোকক দেখাই আছোঁ কেনেকৈ চেক কৰিব লাগে। তাৰ আগতে যিসকল হিতাধিকাৰী PM কিষাণ হিতাধিকাৰী আছে বা খেতি কৰি আছে বেলেগৰ মাটিত, তেওঁলোকে এতিয়া PM কিষাণ কেনেকৈ পাব সেইটো মই আপোনালোকক কৈ আছোঁ। যিসকল খেতিয়কে এতিয়া বেলেগৰ মাটিত খেতি কৰি আছে তেওঁলোকেও এতিয়া পাবলৈ সক্ষম হ'ব PM কিষাণ। কাৰণ
আপুনি যাৰ মাটিত খেতি কৰি আছে তেওঁ আপোনাক এখন লিখিত দিব লাগিব যে আপুনি তেওঁৰ মাটিত 2 বছৰ বা 1 বছৰ ধৰি খেতি কৰি আছে। সেই লিখিতখন আপোনালোকে সাবমিট কৰিব লাগিব যেতিয়া আপুনি ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন কৰিব। ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন কৰোঁতে আপোনালোকৰ আধাৰ কাৰ্ড লাগিব, পান কাৰ্ড লাগিব, ভোটাৰ আইডি লাগিব, বেংক একাউণ্ট লাগিব। তাৰপিছত যাৰ মাটিত আপুনি খেতি কৰি আছে তাৰ মাটিৰ আপোনালোকৰ কাগজখন লাগিব আৰু যিখন আপোনালোকৰ লেখা এখন দিব সেই লেখাখন আপোনালোকে কি কৰিব লাগিব ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন কৰাৰ সময়ত আপোনালোকে আপলোড দিব লাগিব। ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন কৰোঁতে আপোনালোকে এইখিনি গোটেইখিনি যদি নথিপত্ৰ দিয়ে আপোনালোকৰ নিশ্চয় ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন সম্পূৰ্ণ হ'ব আৰু এপ্ৰুভ হ'ব। এতিয়া আপুনি ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন ক'ত কৰিব পাৰিব আপোনালোকে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত গৈ কৰিব পাৰিব আৰু যিকোনো ধৰণৰ CSC চেণ্টাৰত গৈ কৰিব পাৰিব। এতিয়া ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন আপোনালোকে কৰিলে অনলাইন কৰিলে এতিয়া ফাৰ্মাৰ আইডি কাৰ্ডখন আপোনালোকৰ হৈছে নে হোৱা নাই সেইটো কেনেকৈ চেক কৰিব। ফাৰ্মাৰ আইডি কাৰ্ডখন হ'লেহে আপোনালোকে PM কিষাণ আঁচনিলৈ এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকক মই এতিয়া অৰুণোদয় আঁচনিৰ DBT লিংক কেনেকৈ চেক কৰিব আৰু ফাৰ্মাৰ আইডি কেনেকৈ ডাউনলোড কৰিব সেইটো আপোনালোকক কম্পিউটাৰৰ সহায়ত দেখুৱাম। আপোনালোকৰ যদি মোবাইলো আছে তথাপিও আপোনালোকে এইটো চেক কৰিব পাৰিব, DBT লিংকটো চেক কৰিব পাৰিব আৰু আপোনালোকৰ যদি কম্পিউটাৰো আছে ফাৰ্মাৰ আইডি কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। আপোনালোকে PM কিষাণ এপ্লাই কৰাৰ আগতে আপোনালোকে ফাৰ্মাৰ কাৰ্ডখন ডাউনলোড কৰিব লাগিব আৰু আপোনালোকে অৰুণোদয় আঁচনি এপ্লাই কৰাৰ আগত আপোনালোকে কি কৰিব DBT লিংকটো একবাৰ চেক কৰি ল'ব। এতিয়া মই আপোনালোকক দেখুৱাম ফাৰ্মাৰ আইডি কাৰ্ড আৰু DBT লিংক কেনেকৈ চেক কৰিব। আৰু বলক এতিয়া কম্পিউটাৰ স্ক্ৰীনলৈ। তো মই এতিয়া কম্পিউটাৰ স্ক্ৰীনলৈ আহিছোঁ। কম্পিউটাৰ স্ক্ৰীনত মই আপোনালোকক প্ৰথমতে দেখুৱাম যে ফাৰ্মাৰ আই কাৰ্ডখন কেনেকৈ ডাউনলোড কৰিব, তাৰপিছত মই আপোনালোকক DBT লিংক কেনেকৈ চেক কৰিব সেইটো দেখুৱাম। ফাৰ্মাৰ আইডিখন ডাউনলোড কৰিবলৈ হ'লে প্ৰথমতে আপোনালোকে ইয়াত ক্লিক কৰিব লাগিব, যিটো ফাৰ্মাৰ ছাৰ্ভিচ দেখা পাইছে। ফাৰ্মাৰ ছাৰ্ভিচত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখা পাব এই 3 নম্বৰত ফাৰ্মাৰ কাৰ্ড PDF 2 তাত আপোনালোকে ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে দেখা পাব যে এণ্টাৰ 12 ডিজিট আধাৰ কাৰ্ড নাম্বাৰ। আপোনালোকে ইয়াতে আধাৰ কাৰ্ড নম্বৰটো আপোনালোকৰ মাৰি দিয়ক। মই ইয়াতে টাইপ কৰি আছোঁ। তো আধাৰ কাৰ্ডখন ইয়াতে মাৰা হোৱাৰ লগে লগে তাৰপিছত আপোনালোকে দেখা পাব তলত ষ্টেট বুলি আছে, ষ্টেটটো আপোনালোকে চিলেক্ট কৰক। চিলেক্ট কৰাৰ পিছত জেনেৰেট PDFত আপোনালোকে ক্লিক কৰক। জেনেৰেট PDFত ক্লিক কৰাৰ লগে লগে আৰ ইউ চিয়'ৰ বুলি আহিব, অ'কেটো টিপি দিয়ক। অ'কেটো টিপি দিয়াৰ লগে লগে 1 ছেকেণ্ডৰ ভিতৰত আপোনালোকৰ সন্মুখত কি হ'ব ফাৰ্মাৰ আই কাৰ্ডখন আপোনালোকৰ ডাউনলোড হৈ যাব। আপোনালোকে ৰাইট চাইডেদি দেখা পাইছে ফাৰ্মাৰ আই কাৰ্ডখন ডাউনলোড হৈ গ'ল। তাৰপিছত নেক্সট আপোনালোকে বেক কৰক। বেক কৰাৰ পিছত আপোনালোকে ইয়াত দেখা পাব ডাছবৰ্ডত আহি যাব। ৰাইট চাইডে দেখা পাইছে NPCI DBT চেক, ঠিক আছে। আপোনালোকে তাত ক্লিক কৰিব। তাৰপিছত আপোনালোকে ইয়াতেও ক্লিক কৰিব পাৰে, ইয়াতেও ক্লিক কৰিব পাৰে। ইয়াত যদি আপোনালোকে ক্লিক কৰে তেনেহ'লে আপোনালোকে মেছেজ নোযোৱাকৈ OTP নোহোৱাকৈ চেক কৰিব পাৰিব। আৰু যদি আপোনালোকে 2 নম্বৰটোত ক্লিক কৰে তেনেহ'লে OTPৰে আপোনালোকে DBT লিংক চেক কৰিব পাৰিব। তো মই প্ৰথমতে আপোনালোকক এইটো দেখাইছোঁ। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ আধাৰ কাৰ্ডৰ যিটো নাম্বাৰ আছে সেইটো ইয়াত টাইপ কৰিব, তাৰপিছত ছাবমিট কৰিব। ছাবমিট কৰাৰ লগে লগে আপোনালোকৰ যিখন আধাৰ কাৰ্ডত বেংক একাউণ্ট লিংক হৈ আছে সেইটো শ্ব' কৰি দিব। তো এই পৰ্টেলটোৰ লিংক মই ডেছক্ৰিপশ্যনত দি থৈছোঁ আৰু আপোনালোকৰ অনাৰৰ কণ্টেক্ট নম্বৰটো দি থৈছোঁ। যদি আপোনালোকে কিবা অসুবিধা পায় আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰিব। তাৰপিছত এই পৰ্টেলটোত আপোনালোকে কেনেকৈ আহিব মই আপোনালোকক দেখাইছোঁ। প্ৰথমতে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ খুলি ল'ব। তাৰপিছত আপোনালোকে লিখিব *VLE.xyz, ঠিক আছে। তাৰপিছত আপোনালোকে এণ্টাৰ মাৰি দিব। এণ্টাৰ মাৰাৰ লগে লগে আপোনালোকে এইখন ডাছবৰ্ড অ'পেন হৈ যাব। ইয়াতে আপোনালোকে প্ৰথমতে ৰেজিষ্টাৰ কৰিব লাগিব, তাৰপিছত আপোনালোকে লগইন কৰিব লাগিব। ৰেজিষ্টাৰ কেনেকৈ কৰিব লাগে, লগইন কেনেকৈ কৰিব লাগে ডেছক্ৰিপশ্যনত ফুল ভিডিঅ' এটা দিয়া আছে, তাত আপোনালোকে গৈ চাব পাৰে।